মই বনিতা এণ্ড ৱেলকাম বেক টু মাই চেনেল ইনপাৰফেক্ট মিডিয়া। মই বৰ্তমান থিয় হৈ আছোঁ ভৰলুমুখৰ পুলিচ ষ্টেচনৰ একদম ফ্ৰণ্টত আৰু ইয়াত থিয় হৈ থকাৰ প্ৰায় আধা ঘণ্টাতকৈ বেছি হৈ গ'ল। মোৰ ফ্ৰেণ্ড এটাই ক'লে 5 মিনিটৰ ভিতৰতে আহি পাই আছোঁ বুলি, কিন্তু এতিয়া আধা ঘণ্টা হৈ গ'ল, আহি পোৱাহি নাই। অলমষ্ট আফটাৰ 40 মিনিটছ মোৰ ফ্ৰেণ্ড জিতু তালুকদাৰ আহি পালেহি পুলিচ ষ্টেচনৰ ওচৰত আৰু এতিয়া মই তাৰ লগত স্কুটিত বহি এঠাইলৈ গৈ আছোঁ। ভৰলুমুখত মোৰ দুটামান কাম আছিলে আৰু সেইকেইটা কাম শেষ কৰি ভৰলুমুখৰ নিচেই কাষত লাগি থকা মাছখোৱা ব্ৰহ্মপুত্ৰ ঘাটলৈ বুলি আহিলোঁ এতিয়া। মই এটা আগৰ ভিডিঅ' এটাত কৈছিলে মই গুৱাহাটীতে আছোঁ বুলি, আৰু গুৱাহাটীত অহা মোৰ বহুত দিন হ'ল, বহুত দিনৰ পৰা মই গুৱাহাটীতে আছোঁ, কিন্তু মই কিবা এটা কামত গুৱাহাটীলৈ আহিছোঁ আৰু অলপ ব্যস্ত হৈ আছিলোঁ। আজি বহুত দিনৰ পিছত ঘৰৰ পৰা ওলাই আহি মই কিবা এটা কামত আহিছিলোঁ ভৰলুমুখলৈ, আৰু এতিয়া মই আছোঁ ঘাটত আৰু ইয়াৰে এখন ফ্ল'টিং ৰেষ্টুৰেণ্টত কিবা এটা পটককৈ খাবলৈ আহিলোঁ। মোৰ লগৰ এজনো বহি আছে ভিতৰত আৰু এতিয়া খুব ভাল লাগিছে ওলাই আহি, একদম ব্ৰহ্মপুত্ৰৰ পাৰত ৰৈ আছোঁ আৰু ইয়াত এতিয়া কিবা এটা খাই ওলাই যাম। বিশেষ একো দেখাবলৈ হয়তো নোৱাৰিব পাৰোঁ, কিন্তু যিহেতু ওলাই আহিলোঁ ভাবিলোঁ অকণমান শ্বুট কৰি লওঁ, কাৰণ ইয়াত থকাৰ কাৰণে একো ব্লগো বনোৱা নাছিলোঁ, সেইকাৰণে ভাবিলোঁ এতিয়া ওলাই আহিছোঁ লগতে কেমেৰাটো লৈ আহোঁ, সেইকাৰণে আহিলোঁ। আৰু আজি মোৰ খুবেই ভাল লাগিছে ওলাই আহি, বহুত দিনৰ পিছত ওলাই আহিছোঁ। মোৰ দাঁতৰ যিটো প্ৰব্লেম এতিয়াও ঠিক হোৱা নাই, চাওক এইফালে মোৰ ফুলিয়ে আছে, ইয়াত জ লাইনটো ফুলিয়ে আছে। আহিছোঁ যেতিয়াই অকণমান ইয়াৰ ভিতৰটো চাই লওঁ। আমি য'ত বহি আছিলোঁ তাত আপোনাৰ এনেকুৱা স্পেচ আছে, তাত ওপৰ শ্বেড আছে আৰু তলতে যিখন দেখুৱালোঁ তাত আপোনাৰ AC আছে, তাতো বহিব পাৰে আৰু ইয়াত ওপৰত আছে আৰু ওপৰত বেছি ভাল লাগিছে, একদম খোলা। একচুৱেলি আমি খানা অৰ্ডাৰ দি থৈছোঁ, কিন্তু আমাৰ খানা আহি পোৱাহি নাই, সেইকাৰণে ভাবিলোঁ অকণমান শ্বুট কৰি লওঁ আৰু ইয়াৰ পৰা দেখিবলৈ খুবেই ভাল লাগিছে। কিন্তু মোৰ লগৰটো ৰৈ আছে। ইয়াৰ পৰা শৰাইঘাটখনো দেখে, শৰাইঘাটৰ এতিয়া কেমেৰাত আহিবনে নে নাজানো, নাহিব চাগে ন? সেইফালে অলপ ওলাইছে, নাই ৰ'দ পৰি আছে কাৰণে আন্ধাৰিছে, কিন্তু শৰাইঘাটৰ দলংখনো ইয়াৰ পৰা দেখা পোৱা যায়। অঁ সেয়া তাত ৰোপৱে, সেইডাল সেইটো চাগে উমানন্দ ন? অঁ ক্ৰুজ যায়, এইটো এনে ক্ৰুজ এতিয়া বৰ্তমান বন্ধ কৰি ৰাখিছে, খুলিব কেইদিনমান পিছত আৰু। পানী হ'লে এইখিনি পূৰা পানী হৈ নাযায় জানো? এইখিনিলে আহে, বানপানী হ'লে কেতিয়াবাতো ৰাস্তাৰ ওচৰত পায়গৈ আৰু। অঁ ৰাস্তাৰ ওচৰত পায়গৈ। আমি অলপ নুডলছ অৰ্ডাৰ কৰিছিলোঁ, নুডলছখিনি খালোঁ আৰু এতিয়া যাবই লৈছোঁ, কাৰণ মোৰ হাতত বেছি সময় নাই। ওলাই আহিলোঁ পটককৈ, কিন্তু আহি ভাল জেগাতে বহিলোহি, খুব ভাল লাগিছে আজি ইয়ালৈ আহি। আৰু নদীৰ পাৰত এনেও ভাল লাগে। আৰু এতিয়া ছানছেট হ'ব লৈছে, এতিয়া 4টা বাজিছে আৰু এই ছানছেটটো চাম বুলি ভাবিছিলোঁ। ছানছেট চাই মোৰ বিৰাট ভাল লাগে, কিন্তু কেতিয়াবা বেলেগ এদিনা আহিব লাগিব, আজি একেবাৰে সময় নাই। আপোনালোকে ইয়ালৈ আহিব পাৰে, মোৰতো খুবেই ভাল লাগিছে, আকৌ নেক্সট কেতিয়াবা আহিম ভালকৈ সময় মিলাই। আৰু আজি পটককৈ আহিলোঁ, চ' এতিয়া যাওঁ, ওলাই যাওঁ। টাইমটো আপোনাৰ ছানছেট আপোনাৰ 4:30 to 5:30 এনেকৈ, আৰু 6:30 to আপোনাৰ 7:30 আপোনাৰ চন্দন কোৰ্চ হয়। এতিয়া ডিনাৰ নাই চলে, ডিনাৰটো চলিলে আপোনাৰ 7:30 to 9:30 সেনেকৈ চলে। তেতিয়া কোনফালে যায় আপোনালোকে? আপোনাৰ এনেকৈ উমানন্দ হয়, এনেকৈ চাৰ্কল হয়, এনেকৈ আপোনাৰ কামাখ্যাত এনেকৈ আপোনাৰ মাউণ্টেইন দি এনেকৈ চাৰ্কল হৈ ঘূৰিব। আপোনাৰ ছানছেট কোৰ্চটো আমাৰ লাইভ ছিংগিং হয়, তাৰপিছত DJ হয়, চন্দনতো চেম হয়। তাৰপিছত আপোনাৰ ডিনাৰ হ'লে আপোনাৰ আমাৰ
লাইভ ছিংগিং হয় ফাৰ্ষ্ট টাইম তাৰপিছত ছেকেণ্ড টাইম আপোনাৰ বিহু ডান্স হয় গায়ন বায়ন হয় তাৰপিছত অত্যাৰ নৃত্য হয় হয় নেকি ভাল মানে 2 ঘণ্টা কোৰ্স হয় এতিয়া হৈ আছে নে এইখিনি নে এতিয়া কৰোনা এতিয়া আপোনাৰ ডিনাৰটো বন্ধ হৈ আছে আচ্ছা 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 এতিয়া সানসেট আৰু চন্দন হৈ আছে এতিয়া আহিব নেকি আপোনালোকৰ এতিয়া ইভিনিং এতিয়া আপোনাৰ ইমান মানুহ আহিব এতিয়া কম হ'ব এতিয়া নে কোনবা এতিয়া লাইভ ছিংগিঙৰ কাৰণে কোনবা আহিব নেকি সিংগাৰ আহিব ন ভাল কথা কেতিয়াবা আহিব লাগিব তেতিয়াহ'লে ইয়ালে আহিব ভাল লাগিলে দাদা আপুনি ক'ৰ হয় মই মাজুলীৰ হয় ন আপোনাৰ নামটো কৈ দিবচোন মোৰ নমস্কাৰ মোৰ নাম ৰঞ্জন পামিগাম ঠিক আছে দিয়ক ধন্যবাদ দেই কেতিয়াবা আহিলে আকৌ লগ পাম থেংক ইউ আমি এতিয়া যাব ওলাইছিলোঁ আৰু তেতিয়াই ৱেটাৰ দাদাজনে ক'লে যে 4:30ত গোটেই বোটখনে বুক কৰা হৈছে এটা অফিচিয়েল টিম আহিব আৰু তেওঁলোকে 4:30 পৰা বুকিং কৰি থৈ দিছে আৰু এইফালে আপোনালোকৰ উমানন্দ হৈ পেলাই পূৰা এনেকৈ ঘূৰি থাকিব যিমান দেৰি তেওঁলোকৰ বুকিং থাকে আপোনালোকে আহিব পাৰিব মই আহিম কেতিয়াবা নেক্সট টাইম আৰু এনেকৈ অকলে আহি ভাল নালাগে যদি লগত কোনোবা থাকে তেতিয়া ভাল লাগিব ইয়াত আছে আপোনাৰ প্ৰগ্ৰেম কৰিব পাৰি চাওক ইয়াত গোটেইখিনি ছেট ইহঁতৰ থোৱা আছে আৰু নামটো হৈছে এলফ্ৰেস্কো গ্ৰেণ্ড তেনেহ'লে এতিয়া মই ইয়াৰ পৰা ওলাওঁ আৰু বহুত দূৰ যাব আছে মোৰ আমি তাৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া গৈ আছোঁ ঘৰলৈ বেছি একো আপোনালোকক দেখুৱাব নোৱাৰিলোঁ কিন্তু আজি এই 2 ঘণ্টাৰ ভিতৰতে মোৰ মাইণ্ডটো একেবাৰে ফ্ৰেছ হৈ গ'ল যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব আৰু যিসকল মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে ইনষ্টাগ্ৰামৰ হেণ্ডেলটো স্ক্ৰীণত দিয়া আছে তেনেহ'লে আকৌ লগ পাম নতুন এটা ভিডিঅ'ত নতুন এটা ব্লগত তেতিয়ালৈকে বাই বাই টেক কেয়াৰ ষ্টে হেপী এণ্ড ষ্টে ছেফ